26 আৰু আজি হৈছে আমাৰ কিবাকিবি আছে আৰু এতিয়া কিবাকিবি আছে মানে আজি আছে আপোনাৰ ডিপাৰ্টমেণ্ট ক্লিনিং আৰু মোৰ একদম ৰাতিপুৱা অৱস্থা বেয়া। এতিয়া বাজিছে 9:30 মই উঠি আহিছোঁ। এয়া ৰ'ব আপোনালোকৰ চকুটো মই দেখালে গম পাব। এয়া দেখিছেনে এয়া চকু ফুলি মেলি মোৰ অৱস্থা নাই, কি হৈছে নাজানো। মোৰ লগৰজনী হ'ল, তাৰপিছত এতিয়া আকৌ মোৰ হৈছে একদম চকুটো ৰঙা হৈছে আৰু বিষাইছে পূৰা। মোৰ জীৱনটো বেমাৰকৈ যাবগৈ নেকি ঠিক নাই। ইয়ালৈ আবার দেখোন বেমাৰে নেৰাই হৈছে। মানে এইটো মই হেৰি কৰা নাই যে সৰুৰ পৰা মোৰ তেনেকৈ ইমান মানে ডাঙৰ বেমাৰ হৈ পোৱা নাই, কিন্তু ইয়ালৈ আবার এই টনচিল হ'ল মোৰ, তাৰপিছত এতিয়া এইটো চকু, সেই এইবিলাক মানে সৰু সুৰা বেমাৰবিলাক হৈ আছে খুজুং খাজাং। হ'বই আৰু ন ভাবিও, কিন্তু মানে বেছি হৈছে আৰু মোৰ ইয়ালৈ অহা পৰা। কি হৈছে নাজানো, ৱেডাৰৰ কাৰণেই হৈছে নে কি হৈছে নে। তথাপিতো এয়া আহি আছোঁ চেণ্টাৰলৈ, আগে গৈ আছোঁ মৃগাক্ষী। টাইম আহিছোঁ 9:30 পাব দিছে, 9:30 বাজি গ'লেই। উপায় নাই আৰু, ইমান গা বেয়া তথাপিতো আহিছোঁ, সেইটোৱে বহুত। তেন্তে ব'লক আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ।
পাইছোঁ মোৰ অৱস্থা চাওক মোৰ চকু কি হৈছে নাজানো এইফালে ৰঙা ওপৰত ৰঙা ইয়াৰ কি হৈছে মই নাজানো একেদিনাখনি ঘৰ যাবলগীয়া মোৰ অৱস্থা মই ঘৰ যাওঁগৈ নোৱাৰিছোঁ মানে বহুত বেছি বিষ হ'ব এইবিলাক আজি হৈছিলে আপোনাৰ 27 তাৰিখ কাইলৈ আমাৰ ভাৰ্চিটি শেষেই হ'লহেঁতেন কিন্তু ৰখিব নোৱাৰিলোঁ যাওঁগৈ আৰু কাৰণ ডক্টৰক দেখাই ইয়াত মই চিনিও নাপাওঁ একো ভালকৈ তেনেকৈ যিহেতু আহিছোঁহে নতুনকৈ আৰু এতিয়া বাছৰ কাৰণে ৱেইট কৰি আছোঁ লগত এই ফটোৱা এটা আছে আমাৰ মোৰ লগৰ কেনেকৈ কৈছিলি কথাটো তোমাৰ দেউতাৰ দোকানত কি কি পায় তোমাৰ দেউতাৰ দোকানত কি কি পায় দেউতাৰ দোকানত কি পায় নহয় অথনিতে কওঁ কেনেকৈ দেউতাৰ দোকানত কি পায় ৱেৰিঙৰ বস্তু পায় এইয়া আমাৰ বাছখন আহিলে এইখন আমাৰ বাছ আহি পাই গ'ল এয়া চিফ গেষ্ট বহি আছে কাৰণে এতিয়া নেযায় বোলে বাছখন আমি গ'লেহে বাছ চলিব মোৰ অৱস্থা নাই একদম চকু যেন কিবা চাই ডকা কিবা নিচিনা হোৱা নাই ৰ'ব বনাহে আছে আহিলে ন উপায় নাই আৰু এনেকৈ যাব লাগিব যাব হৈ তেনে মোৰ অৱস্থা চাওকচোন ইয়াৰ কি হৈছে নাজানিছোঁ নাজানো এনেকৈ যাওঁগৈ ঘৰলৈ ঘৰ পাই পেলাই কাইলৈ ন কেতিয়া ৰাতি যাম গৈ পেলাই কাইলৈ ৰাতিপুৱা 4:30 মানত পামগৈ আৰু 4:30 মানত পামগৈ মানে নিবলৈ আহিব তাৰপিছত